উপলক্ষে উপস্থিত থকা ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ শ্ৰদ্ধাৰ অধ্যক্ষা বাইদেউ, উপাধ্যক্ষ ছাৰ, আজিৰ উপস্থিত অতিথিবৃন্দ তথা শিশু বিভাগৰ HOD বাইদেউ আৰু শ্ৰদ্ধাৰ চিকিৎসকবৃন্দ তথা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু কৰ্মচাৰীবৃন্দ, আজি এটি কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ শিৰোনামা বসন্ত ধুমুহাই প্ৰশ্ন কৰিলে মোক। কবি সুধাকণ্ঠ তথা ভাৰত ৰত্নৰে সন্মানিত ডক্টৰ ভূপেন হাজৰিকা। কবিতালৈ আগবাঢ়িছোঁ, ভুল হ'লে ক্ষমা কৰি দিব। বসন্ত ধুমুহাই প্ৰশ্ন কৰিলে মোক, তোমাৰ প্ৰাপ্য কি কোৱা? মনৰ দুৱাৰ খুলি নিৰ্ভীকভাৱে ক'লোঁ, তোমাৰ শক্তিখিনিয়েই দিয়া। বৰ্জৰি গৰ্জনি বক্ষ উজাৰি ক'লে তোমাৰ কাম্য কি কোৱা? আৰু মই বজ্ৰক ক'লোঁ, তোমাৰ শক্তিশালী উদ্দাত কণ্ঠটি দিয়া। আৰু এদিন আকাশে ক'লে, জনৈক গীতিকাৰে অকণি আকাশ দেখো মাগে, তুমি কিয় আজি বাৰু কম্পিত কণ্ঠেৰে মাগিছা সৰ্বকাশ সত্তা? মই ক'লোঁ, তুমিতো কৈছিলা ৰাতিপুৱা যিমানেই বিলাই দিবা সিমানেই মহান হবা, তাৰ নাম সঁচা উদাৰতা। সেয়েহে আকাশ, তুমি দিব খুজিছাই যদি সংকীৰ্ণতাইৰে দিয়া অৱদান ৰূপে তোমাৰ পূৰ্ণ বিফলতা, দিয়া যদি আজিয়েই দিয়া। মহাকাশে দিলে মোক বিশাল দৃষ্টি আৰু ধুমুহাই দিলে মোক প্ৰচণ্ড শক্তি, বজ্ৰই দিলে মোক উদ্দাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি। বজ্ৰৰ কণ্ঠেৰে ধুমুহাৰ শক্তিৰে গীত গাই গাই কপাই দিম দিগন্ত, আৰু দানৱৰ সমাজতো গাম মানৱৰে গীত। কলিজাৰ সঁচা সুৰ সিক্ত, মুমূৰ্ষ মানৱ জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ, আকাশ ধুমুহা আৰু বজ্ৰক তাৰে বাবে শতবাৰ প্ৰণিপাত কৰোঁ।